নমস্কাৰ, মই দিব্যা ত্ৰেয়। ডিফুত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন। সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুতো ৭৩ সংখ্যক গণৰাজ্য দিৱসটি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়। এই উপলক্ষে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ইয়াৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ পেৰেডত অংশগ্ৰহণ কৰা ২০ BN, CRPF, অসম পুলিচ আৰু হোমগাৰ্ড জোৱানৰ গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে। এইবাৰ কভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ আৰু বিভাগীয় টেবলয় প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকে। আনকি বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে লাভ কৰা পুৰস্কাৰসমূহো গণৰাজ্য দিৱসত প্ৰদান নকৰিলে। এই বঁটাসমূহ সংশ্লিষ্ট বিভাগৰ পৰা গ্ৰহণ কৰিবলৈ আহ্বান জনাই উদ্যোক্তাসকলে। পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসংগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাক্তৰ তুলিৰাম ৰংহাঙে কয় যে অসমৰ গৌৰৱ বঁটাপ্ৰাপক কাৰ্বি আংলঙৰ পথ প্ৰদৰ্শক তথা খৰচিং তেৰাঙক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ টেক্স বিভাগত নিযুক্তি প্ৰদান কৰা হ'ব। লকডাউনৰ মাজতো বিজেপিৰ শাসিত পৰিষদে জিলাখনত বহুতো উন্নয়নমূলক কাম কৰিছে। জিলাখনত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একেলগে লৈ উন্নয়নমূলক কাম কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। বিজেপিয়ে কাৰ্বি আংলঙৰ উন্নয়নৰ নতুন দিগন্ত সূচনা কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ৰংহাঙে। কাৰ্বি শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰা হ'ব বুলি কোৱাৰ লগতে জিলাখনৰ বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ আৰু স্বায়ত্ত ৰাজ্যিক আন্দোলনত শ্বহীদ পৰিয়ালক এককালীনভাৱে ৫ লাখ টকাকৈ সাহায্য দিয়া হৈছে বুলিও কয়। ইয়াৰ উপৰি অসমক বিভাজন নকৰাকৈ বৰ অসম গঢ়াৰ লক্ষ্য লৈ ভাৰতীয় সংবিধানে অনুচ্ছেদ ২৪৪ৰ আধাৰত অসমৰ ভিতৰতে এখন স্বায়ত্ত ৰাজ্য গঢ়িবলৈ পৰিষদৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীক বাৰম্বাৰ স্মাৰকপত্ৰ দিয়া হৈছে বুলিও কয়। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত গান্ধী পাৰ্কত গান্ধীজীৰ প্ৰতিমূৰ্তি অমৰ শ্বহীদ তৰ্পণ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংসদ হৰেণ সিং দে, ডাক্তৰ তুলিৰাম ৰংহাঙকে প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ৰাজনৈতিক নেতা আৰু বিষয়া কৰ্মীসকলে। গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ পিছত ডিফু অসামৰিক চিকিৎসালয়ৰ ৰোগী আৰু জেলৰ কয়দীসকলৰ মাজত ফল মূল বিতৰণ কৰা হয়। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি।